শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বৰ্তমান চৰকাৰে গ্ৰহণ কৰা আন কেতবোৰ উল্লেখ অক্ষম লোক, বানপানী ইত্যাদি লেখীয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰা আক্ৰান্ত লোকসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱা হয়। 2016 চনৰ মে' মাহৰ পৰা 2020 চনৰ ডিচেম্বৰ মাহলৈকে ডিষ্ট্ৰিক্ট পুলিচ পেৰেড কমাণ্ডাৰ ABSI কৰুণাকান্ত তালুকদাৰ, প্লেটুন নম্বৰ 2 ট্ৰেফিক 64 গৰাকী ব্যক্তিলৈ বিত্তীয় সাহায্য হিচাপে 59,74,49,756 টকা সাহায্য প্ৰদান কৰা হৈছে। মারাত দেবী নি করে বানাইছি আপনার বললে খবর লাগতে এক পাক করিল ওই সাইড উঠই কে পালাহি এয়া প্লেটুন নম্বৰ 1 ডিস্ট্রিক্ট পুলিশ প্লেটুন নম্বৰ 2 ট্রাফিক পুলিশ Platoon number 3, District Women Police, SI Begum Shahida Sultana. Platoon number 4, Ahmad Kufar, 13th AB Battalion of Madhum, KCB Diganta Hazar Gana Vitota. ABSI Dombodhar Gogol. Mahamukhot District Women Police SI Begum Shahida Sultan. District Home Guard Platoon number 4 Platoon Commander ABSI Dombodhar Gogol. Platoon number 5 Lakhimpur Girls College. Platoon Commander Suman Shahu. Platoon number Platoon number 7 LTK College Platoon Commander Moon Tuju. Platoon number 8 Cup Higher Secondary School Platoon Commander Joydeep Dutta. উপস্থিত ৰাইজলৈ বিশেষ অনুৰোধ সকলোৰে হাত চাপৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে ভূমিপুত্ৰ আবণ্টন প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। আমাৰ চৰকাৰে 2019-20 বৰ্ষত অৰ্থনৈতিকভাৱে পিছপৰা নতুনকৈ বিয়া হোৱা ছোৱালীসকলক সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে অৰুন্ধতী নামৰ এখন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত বিশেষ বিবাহ আইন 1954 অধীনত বিবাহ পঞ্জীয়ন কৰা নৱবিবাহিত কন্যাসকলৰ সোণ কিনাৰ বাবে 40,000 টকা বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। আৰু এতিয়ালৈকে অসমত 1,818 গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। আমাৰ
প্ৰায় ৮০% ল'ৰা ছোৱালীয়ে আৰ্থিক অৱস্থা খুবেই ভাল নহয়। যদি ভাল নহ'লে তেখেতসকলে হয়তো স্থানীয় বিদ্যালয়সমূহত কোনো কাৰণত অধ্যয়ন নকৰিলেহেঁতেন। তেখেতসকলে টাউনত বহুত ধুনীয়া ধুনীয়া স্কুল আছে, বহুত ভাল ভাল স্কুল আছে, এইবিলাকলৈ গৈ তেখেতসকলে অধ্যয়ন কৰিলে। কিন্তু ইয়াত মই ৯০% এনেকুৱা ছাত্ৰ ছাত্ৰীক মাতিছোঁ যিসকলে এই আমাৰ অনুন্নত পিছপৰা অঞ্চলৰ যি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানৰ পৰা প্ৰথম বিভাগত অৱতীৰ্ণ হৈছে। মই দুটা ক্ৰম পাইছোঁ এতিয়ালৈকে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, এই দুটাতে মই এটা ভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাকে গণৰাজ্য দিৱস উপলক্ষে গুণাচুতি গাঁও পঞ্চায়তৰ ফালৰ পৰা আজি আমি পতাকা উত্তোলনৰ পাছতে মহামানৱ মহাত্মা গান্ধীক পুষ্পমাল্য অৰ্পণ কৰোঁ। তাৰ পাছত 10 বজাৰ পৰা আমাৰ গুণাচুতি গাঁও পঞ্চায়তে বিশেষ সম্বৰ্ধনা কাৰ্যসূচী এটি ৰাখি এটা আলোচনা চক্ৰও আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানলৈ আমি গুণাচুতিৰ 25গৰাকীমান জ্যেষ্ঠ নাগৰিক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক আমি সম্বৰ্ধিত কৰিছোঁ আৰু প্ৰায় 80গৰাকী ছাত্ৰ ছাত্ৰীক আমি বিশেষভাৱে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তেখেতসকলক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা দি, আৰু আমি এটাই আশা ৰাখিম যে গুণাচুতি অঞ্চলৰ ইমান পিছপৰা অঞ্চলত 80গৰাকীকৈ প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক পাই পিনি তেখেতসকলে পাছ কৰিলে তেখেতসকলক আমি উৎসাহিত কৰিবৰ কাৰণে এই কাৰ্যসূচী ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে অনাগত ভৱিষ্যতত গুণাচুতিত এটা শিক্ষাৰ পৰিৱেশ গঢ় লৈ উঠিব। আৰু মই সকলো অভিভাৱক আৰু স্থানীয় ৰাইজসকলক এটা অনুৰোধ জনাম, তেখেতসকলে যাতে শিক্ষাৰ পৰিৱেশটো ধৰি ৰাখিব পাৰে আৰু এটা ভাল সুস্থ এটা পৰিৱেশ গুণাচুতিত তৈয়াৰ কৰে।